ঠিক আছে ৰাইজসকল মই অকণমান আপোনালোকক দেখুৱাইছোঁ আজি স্বাস্থ্য বিভাগে আঁঠুৱাবিলাকৰ ঔষধীকৰণ কৰিবৰ কাৰণে ইয়াত আহিছে তো বৰ্তমান যি কিছুমান মহৰ যোগেদি সৃষ্টি হ'ব পৰা বেমাৰ কেইটামান আছে যি বেমাৰৰ কাৰণে হাত সাৰিবলৈ কাৰণে স্বাস্থ্য বিভাগে কেইটামান পদক্ষেপ লৈছে আৰু আজি দেখা গৈছে ইয়াতে বহু ৰাইজে এইখিনিত আঁঠুৱাবিলাক ঔষধীকৰণ কৰিছে তো ময়ো আহিছোঁ মই নিজৰখিনিও ঔষধীকৰণ কৰিবৰ কাৰণে আহিছোঁ তো যিখিনি সাৱধানতা আছে তেখেতসকলে এইখিনি বুজাই দিব আৰু কৰি দিয়া দেখা গৈছে আমাৰ স্বাস্থ্যকৰ্মীসকল আছে ইয়াত উপস্থিতে আৰু স্বাস্থ্য বিভাগৰ গাড়ী আছে তো বৰ্তমান বাইদেউ কি বেমাৰৰ কাৰণে এইটো কৰা হৈছে জাপানীজ এনকেফ্লাইটিছ বুলি যি এটা ৰোগ এতিয়া দেখা গৈছে এই ৰোগৰ পৰা হাত সাৰিবৰ কাৰণে ইয়াতে দেখা গৈছে কি ঔষধীকৰণ কৰি থকা হৈছে তো যিসকলে এতিয়াও সেইখিনি গম পোৱা নাই তেখেতসকলৰ জ্ঞাতাৰ্থে জনাইছোঁ যে যিসকলে এতিয়াও ঔষধীকৰণ কৰিব পৰা নাই আহক আপোনালোকে সহযোগিতা কৰক নিজৰ আঁঠুৱাখিনি লৈ আহিব আৰু স্বাস্থ্য বিভাগে মেডিচিন দিছে সেই মেডিচিনত আপোনালোকে যদি নিজৰ ঔষধীকৰণ কৰি লয় তেতিয়াহ'লে এই জাপানী এনকেফ্লাইটিছ যি ৰোগ ইয়াৰ পৰা হাত সাৰিব পাৰিব আৰু যিখিনি সাৱধানতা সেইখিনি আমাৰ স্বাস্থ্যকৰ্মীসকলে বুজাই দিব বাইদেউ এইটো লৈ গৈ এইটো কি ৰ'দত শুকুৱাব লাগিব নে ছাঁত শুকুৱাব লাগিব যিখিনি আঁঠুৱা ইয়াত ঔষধীকৰণ কৰা হৈছে এইখিনি ছাঁত শুকুৱাব লাগিব তাৰোপৰি যিখিনি পানী ওলাইছে যিখিনি মেডিচিন কৰা সেইখিনি যাতে কোনো জীৱ জন্তুৱে যাতে খাবলগীয়া নহওক বা কাৰোবাৰ খাদ্যত যাতে নালাগক তাৰ কাৰণে সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে আৰু এনেকৈ পেলনীয়া জেগাত সেইখিনি পেলাবলৈ কৈছে য'ত নেকি জীৱ জন্তুৱে ঢুকি নাপায় তেনেকুৱা জেগাত পেলাবলৈ কোৱা হৈছে তো সেইখিনি সাৱধানতা আমাৰ মহিলাসকলে আহিছে আৰু প্ৰত্যেকে ইয়াত দেখা গৈছে কি আঁঠুৱা ঔষধীকৰণ কৰি লৈছে যিসকলে বৰ্তমানলৈকে কৰিব পৰা নাই আপোনালোকলৈ অনুৰোধ যে আপোনালোকেও নিজৰ আঁঠুৱাটো লৈ আহক আৰু ইয়াতে বিনামূলীয়াকৈ ঔষধীকৰণ কৰাই লওক ধন্যবাদ এইখিনিলৈকে মোৰ লগত আছে তাৰ কাৰণে ধন্যবাদ যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেধৰণৰ আপোনালোকক জানিবলগীয়া কথাখিনি সময়ে সময়ে আপোনালোকক জনাই থাকিব পাৰিম ধন্যবাদ এতিয়ালৈকে মোৰ লগত আছে তাৰ কাৰণে